নমস্কাৰ। মৌলানা বদৰুদ্দিন আজমল লগতে তেওঁ ধুবুৰী লোকসভাৰ MP তেখেতৰ নিচিনা মৌলানা আৰু জনপ্ৰতিনিধি এজনে হিন্দু ধৰ্ম বা সনাতন ধৰ্মক লৈ আমাৰ মা ভনী ভাই দাদাক লৈ যি ধৰণৰ এটা বক্তব্য দাঙি ধৰিছে এইটো কোনো পক্ষে গ্ৰহণযোগ্য নহয়। গৰিহণা যোগ্যই আমি যথেষ্ট লজ্জিত। এজন জনপ্ৰতিনিধি হিচাপে তেওঁ যি অশালীন যিটো ক্ষমাৰ অযোগ্য যিটো মন্তব্য কৰিছে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নাই। মই আশা ৰাখিছোঁ যে অসম চৰকাৰ ভাৰত চৰকাৰে এই ধৰণৰ লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। তেওঁৰ ওপৰত বিভিন্ন ধাৰা প্ৰয়োগ কৰি তেওঁক গ্ৰেপ্তাৰ পৰ্যন্ত কৰিব লাগে। কাৰণ কি বুলি ক'লে এই ধৰণৰ বক্তব্যই জাতি গোষ্ঠী ধৰ্মীয় লোকক আঘাত দিয়াৰ লগতে সমাজৰ শান্তি সম্প্ৰীতি বা প্ৰতিক্ৰিয়াশীল শক্তিবিলাকক এনকাৰেজে কৰিব। হয়, আজমল ডাঙৰীয়া হয়তো কাৰোবাক সহায় কৰাৰ কাৰণে কথাখিনি কৈছে, কিন্তু তেওঁ লক্ষ্মণ ৰেখা পাৰ হৈ গৈছে। আমি জানিছিলোঁ যে আজমল ডাঙৰীয়া কিছু ক্ৰুকেট বা এনেকুৱা অশালীন লোক হয়, কিন্তু ইমানখিনি তললৈকে আমি নামিব তেনেকুৱা হোৱা নাছিলোঁ। বিশেষভাৱে আমাৰ মা ভনী যিসকল আছে, অকল হিন্দু বুলি নহয়, সকলো মা ভনী সকলোৱে লজ্জাহীনত কৰিছে যে এজন মৌলানাই এজন MP নিচিনা ব্যক্তিয়ে এনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিব পাৰে। আমি আশা কৰোঁ যে আজমল ডাঙৰীয়াও ক্ষমাযোগ্য নহয় আৰু তেওঁ আচলতে জনপ্ৰতিনিধি হৈ থকাৰ তেওঁৰ নৈতিক অধিকাৰ মই নাই বুলি ভাবোঁ। কালি মৌলানা বদৰুদ্দিন আজমল লগতে তেওঁ ধুবুৰী লোকসভাৰ MP তেখেতৰ নিচিনা মৌলানা আৰু জনপ্ৰতিনিধি এজনে হিন্দু ধৰ্ম বা সনাতন ধৰ্মক লৈ আমাৰ মা ভনী ভাই দাদাক লৈ যি ধৰণৰ এটা বক্তব্য দাঙি ধৰিছে এইটো কোনো পক্ষে গ্ৰহণযোগ্য নহয়। গৰিহণা যোগ্যই আমি যথেষ্ট লজ্জিত। এজন জনপ্ৰতিনিধি হিচাপে তেওঁ যি অশালীন যিটো ক্ষমাৰ অযোগ্য যিটো মন্তব্য কৰিছে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নাই। মই আশা ৰাখিছোঁ যে অসম চৰকাৰ ভাৰত চৰকাৰে এই ধৰণৰ লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। তেওঁৰ ওপৰত বিভিন্ন ধাৰা প্ৰয়োগ কৰি তেওঁক গ্ৰেপ্তাৰ পৰ্যন্ত কৰিব লাগে। কাৰণ কি বুলি ক'লে এই ধৰণৰ বক্তব্যই জাতি গোষ্ঠী ধৰ্মীয় লোকক আঘাত দিয়াৰ লগতে সমাজৰ শান্তি সম্প্ৰীতি বা প্ৰতিক্ৰিয়াশীল শক্তিবিলাকক এনকাৰেজে কৰিব। হয়, আজমল ডাঙৰীয়া হয়তো কাৰোবাক সহায় কৰাৰ কাৰণে কথাখিনি কৈছে, কিন্তু তেওঁ লক্ষ্মণ ৰেখা পাৰ হৈ গৈছে। আমি জানিছিলোঁ যে আজমল ডাঙৰীয়া কিছু ক্ৰুকেট বা এনেকুৱা অশালীন লোক হয়, কিন্তু ইমানখিনি তললৈকে আমি নামিব তেনেকুৱা হোৱা নাছিলোঁ। বিশেষভাৱে আমাৰ মা ভনী যিসকল আছে, অকল হিন্দু বুলি নহয়,